and welcome back to another video 6. Friends, আজি এটা নতুন মানে বড় ভিডিওৰ শুটিং চলি আছে আমাৰ ইয়াতে সো মই এতিয়া শুটিংত আহিছো একচুয়ালি শুটিংত আমি আজি ৰাতিপুৱা আহিছো সো এতিয়া শুটিং কৰি একদম দুপৰীয়া হৈ গ'ল এতিয়া আবেলি টাইম হৈ গ'ল সো ইয়াতে আমাৰ শুটিং হৈ আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ বড় এলবামৰ শুটিং চলি আছে সো শুটিংৰ মানে কিটামান ভিডিওৰ ক্লিপ মই আপোনালোকক দেখাম সো আপোনালোকে ভিডিওটো চাই আমাৰ নয়ন ভাই হাই আৰু আমাৰ কি সঞ্জন ভাই হাই যদি কিবা যদি কুইপাং কিবা বেলেগ কিবা ফুৰি যাব পাৰে কিন্তু তাৰ কাৰণে মই মানে কোৱা বিচাৰা নাই আৰু মানে শ্বুটিং হৈ আছে দূৰা দূৰিকৈ আহিছোঁ মানে ঘৰত যাম সেইকাৰণে হয় Ladies and gentlemen, boys and girls, hello and welcome back to another video 6 baby. So he এতিয়া আপোনালোকে চাই আছে ওদো এলবামৰ কিছুমান শুটিংৰ দৃশ্য সো ভিডিওটো আপোনালোকে হেকৰকে চাই থাকক আৰু আপোনালোকক যদি আমাৰ ভিডিওটো ভাল লাগে তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আমাৰ লগত ভিডিওগ্ৰাফি কৰিছে নীলকমল হাতো আৰু কোৰিওগ্ৰাফি কৰিছে ৰন্তু ৰাভা সমুৰ ভিউয়াৰসকল আপোনালোকৰ লগত এটাই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে যিমান পাৰে হিমানে ভিডিওটো শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আৰু এনে ধৰণৰ শুটিংৰ ভিডিও চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ ভিউয়াৰসকল আপোনালোকক আৰু এটা কথা জনাই দিব বিচাৰিছো আমি যিখন গাঁৱত শুটিং কৰি আছো সেই গাঁওখনৰ নাম হৈছে লেটিকুবাৰী গোৱালপাৰা জিলাৰ লেটিকুবাৰী সো খুবেই ধুনীয়া পৰিৱেশ লেটিকুবাৰী আৰু ইয়া আপোনালোকে দেখিবলৈ পাইছে লেটিকুবাৰীৰ মহিলাসকলে শুটিং চাবলৈ আহিছে ইয়া আমাৰ শুটিং চলি আছে সো সকলোৱে চাই আছে আপোনালোকে চাই থাকক মোৰ ভিউয়াৰসকল আপোনালোকে ভিডিওটো চাই প্লিজ জনাব মোক কমেন্ট কৰি জনাব যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেন্তে লাইক কৰিব আৰু যদি ভিডিওটো বেয়া লাগে তেন্তে ডিসলাইক কৰিব কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব
এতিয়া আপোনালোকে দেখিবলৈ বিচাৰিলে ডিকোবাৰৰ কি সৌন্দৰ্য খুবেই ধুনীয়া লাগিছে এইটো হৈছে DJI ৰিমোট কন্ট্ৰোল সো আপোনালোকে চাই আছে এইটো DJI ৰিমোট কন্ট্ৰোল আৰু এইটো হৈছে DJI ড্ৰোন যিটোৰে আমি শ্বুটিং কৰি আছো